কিশোৰ কালি গুচি যোৱাটোতো আমি কোনেও আচলতে মানিবও পৰা নাই আৰু এনেকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা কিশোৰৰ কাৰণে কৰিব লগা হোৱাটো আমাৰ কাৰণে খুবেই কষ্টকৰ। কিন্তু তথাপিতো আমি ভাবিলোঁ সমূহীয়াকৈ আমি একেলগে প্ৰাৰ্থনা কৰোঁ, য'তেই আছে শান্তিৰে থাকক। আকৌ আৰু মই কালিৰ পৰা এটাই কথা ভাবিছোঁ, যদি জীৱনৰ সিপাৰে আকৌ জীৱন আছে আৰু ঘূৰি অহাৰ কিবা এনেকুৱা উপায় আছে, তেতিয়াহ'লে কিশোৰ আগবঢ় কাৰণ কৰিবলগীয়া বহুত থাকিব। বহুত কম সময়ৰ কাৰণে আহিলে, কিন্তু সেইখিনি সময়তে নিজৰ সম্পূৰ্ণ প্ৰতিভাৰে তেওঁ দি থৈ গ'ল, প্ৰতিভা তেওঁ প্ৰমাণ কৰি থৈ গ'ল আৰু সকলোকে ইমান মৰম দি থৈ গ'ল আৰু ইমান মৰম নিজেও লৈ গ'ল। মানে কম সময়ৰ কাৰণে আহিলে কাৰণে হয়তো ভগৱানে সিমানখিনি সেই কম সময়ৰ ভিতৰতে সকলোখিনি দিলেও আৰু সকলোকে দিবলৈও সুবিধা দিলে, কিন্তু আৰু বহুত থাকি গ'ল কিশোৰৰ পৰা আমি পাবলৈ। ইমান প্ৰতিভা সম্পন্ন আৰু সকলোৱে কৈ আছে উদীয়মান, মই কওঁ কিশোৰ উদীয়মান নহয়, কিশোৰ ইতিমধ্যে প্ৰতিষ্ঠিত। পুনৰ ঘূৰি আহক, মই সেয়াই প্ৰাৰ্থনা কৰিম ভগৱানে যদি জীৱনৰ পিছত জীৱন দিয়ে, তেতিয়াহ'লে পুনৰ পৃথিৱীলৈ পুনৰ কিশোৰ উঠি